এইবিলাক কিয় লাগে? আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰো মত দিছে, মোৰ লগত কি কথা? আমাৰ দলৰ বিশেষ দলৰ হৈ পেলাই নেতা পাতিছো আমি, অপজিশ্যন লিডাৰ পাতিছো, সি থাকিছে, ইয়াৰ লগত কি কথা? কাম কৰক না, মই যোৱা নোযোৱা এইটো কি হিচাপ লৈ আছে সি? আপোনালোকে এটা অভিযোগ কৰিছে যে প্ৰমোদ বৰাই বহিৰাগত ঠিকাদাৰ আনি কাম চলাই আছে। বাহিৰৰ পৰা কালি প্ৰমোদ বৰাই কৈছে যে হাগ্ৰামাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ আনি আপুনি কাম কৰিছে। প্ৰমোদ জাম্বা আমাৰ তোমাৰ ক'ত বাহিৰৰ কন্ট্ৰেক্টাৰ দেখিছে সি? এই প্ৰমোদ আপনার ইউপিপিএলৰ এমসিএলএ রিজাইন দিছে, খেল আছে না নাই? আমার রুলিং পার্টির এমসিএলএ রিজাইন দিয়ে নাকি? তাৰমানে অৰ্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। রুলিং গভৰ্ণমেণ্টৰ এমসিএলএ ৰিজাইন দিয়া মানে আৰু কি লাগে? আৰু আহিব কোন? নাই, আমাৰ লগত আহা নাহা এইটো বেলেগ কথা, কিন্তু রুলিং গভৰ্ণমেণ্টৰ এমসিএলএ ইউপিপিএল প্ৰেজেন্ট গভৰ্ণমেণ্ট চলাই আছে, ইয়াৰ এমসিএলএটো যদি ৰিজাইন দিয়ে এইটোতো বিৰাট ডেঞ্জাৰ। তাৰমানে বিৰাট ভিতৰত হৈছে কিবা একটা কেলেংকাৰী। বিজেপিয়ে চিৰাঙত 7টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। পুনৰ নাই, এইটো আপোনালোকে চাওক, কংগ্ৰেছো আহিব, বিজেপিও আহিব, ইউডিএফও আহিব, ইউপিপিএলো কৰিব। আমিওতো বহি থকা নাই, আমিওতো আজি চিৰাঙত আহিছে, অহাকালি গোসাইগাঁও যাব, নেক্সট দিনা ওদালগুৰি যাব। এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য এইটোৱে, নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক বিটিচি নিৰ্বাচনত কোন দলে বেছি পাব ইয়াৰ কাৰণে চবে চেষ্টাত থাকিব। কংগ্ৰেছৰ চেষ্টাত আছে, বিজেপিও চেষ্টাত আছে, ইউপিপিএলৰ চেষ্টা আছে। কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই, 1 নম্বৰত বিপিএফ আছে। আজিৰ তাৰিখত নিৰ্বাচন ওচৰ চাপি আহিছে যিমানে দেখিবলৈ পোৱা গৈছে ইউপিপিএল আৰু বিজেপিৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈছে। এইটো ইহঁতৰ কথা, মই এইবিলাক একো নকওঁ। ইয়াত কিং মেকাৰ চেকাৰ নাই, 1 নম্বৰ এবছলুট বিপিএফে কৰিব। কি কিং মেকাৰ লাগে ইয়াত? কিং মেকাৰ কিয় লাগে? বিটিচিত বিপিএফে অকলে। মানে আপুনি কিং তাৰমানে এতিয়া এইটোৱেতো